শাৰদীয় বতৰত শেৱালি সুগন্ধত আপোনালোকলৈ লৈ আহিছোঁ এটি ৰেচিপি। ভাপত দিয়া পিঠা, বহুতেই টেকেলি মুখত দিয়া পিঠা বুলিও কয়। এই পিঠা বনাবলৈ বৰা চাউলৰ বাদে সকলো চাউলেই বনাব পাৰি। প্ৰথমে লাগিব পিঠাগুড়ি, ৰুকি লোৱা নাৰিকল, ঘিউ, চেনি আৰু চেনি। এতিয়া গেছটো অন কৰি কুকাৰত 3/4 অংশ পানী দি উতলিবলৈ দিলোঁ আৰু ফুটা কৰি লোৱা হেতাখনত পিঠাগুড়িখিনি দি ওপৰত চেৰিখিনি মিলাই দিলোঁ। হৈ গ'ল মোৰ ভাপত দিয়া পিঠা। আৰু পিঠাটো সঁচাকৈ বৰ সুস্বাদু আৰু স্বাস্থ্যসন্মত। আপোনালোকেও এনেকৈ গৰমে গৰমে বনাই খাই চাবচোন, বৰ ধুনীয়া হয়। আজিলৈ আহোঁ দেই, শুভৰাত্ৰি।